আসন গ্ৰহণ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি যিটো প্ৰজন্ম আমি নৱপ্ৰজন্মৰ আমি মোবাইল ফোনৰ কথা কোৱা হৈছে, ইয়াত বয়সস্থ মানুহৰ কথা কোৱা হোৱা নাই। মাননীয় অধ্যক্ষ মহোদয়, আজি সমগ্ৰ পৰিৱেশটো যদি চাবলৈ যাওঁ, যিটো আমাৰ শৈক্ষিক পৰিৱেশ, নৱপ্ৰজন্ম যিটো লিখা পঢ়া কৰিব লাগে, যিটো সময়ত অধ্যয়ন কৰিব লাগে, সেইটো সময়ত মোবাইল লৈ ব্যস্ত থাকে। অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ নেতাসকলে এটা কথা জনা দৰকাৰ, আজিৰ প্ৰজন্ম যদি লিখা পঢ়াৰ পৰা কিতাপৰ প্ৰতি যদি ধ্যান নাথাকি, কিতাপ পঢ়াৰ অভিৰুচি নাথাকি যদি বেলেগ এটা মোবাইলৰ ফালে গতি কৰে, এইটো ভৱিষ্যতৰ বাবে এইটো খুব ভয়ানক পৰিৱেশ হ'ব। মাননীয় অধ্যক্ষ মহোদয়, বুকাৰ পদম পুৰস্কাৰপ্ৰাপ্ত হাৱাৰ্ড জেক বচনে কৈছিল যে অহা 20 বছৰৰ ভিতৰত মানুহক মূৰ্খ বনাব মোবাইল ফোনটোৱে, আৰু মোবাইল ফোনটোৰে অন্যতম চমকপ্ৰদ ফেচবুক অৰ্থাৎ সামাজিক মাধ্যম। মাননীয় অধ্যক্ষ মহোদয়, এটা তথ্যৰ কথা দেখা যায় যে এই আমাৰ সমগ্ৰ বিশ্বত মানুহে 43% মানুহে বছৰত এটা কিতাপহে পঢ়ে। মাননীয় অধ্যক্ষ মহোদয়, মই চৰকাৰী পক্ষ আপোনাৰ জৰিয়তে মই চৰকাৰী পক্ষক ক'বলৈ বিচাৰোঁ, এখন সদনত কেতিয়াও সভাপতি নাথাকে, এখন সদনত থাকে অধ্যক্ষ। আপুনি সভাপতি সম্বোধন কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰী পক্ষৰ নেতাসকলে পাহৰি গৈছে এখন নৱপ্ৰজন্মৰ কাৰণে বিল, মাননীয় অধ্যক্ষ মহোদয়, তেখেতে সকলো সুবিধা কৰিছে, কিন্তু যিটো বিধেয়ক নৱপ্ৰজন্মৰ ভুল নে ভাল সেইটো পাহৰি গৈছে বিধেয়কখন। মাননীয় অধ্যক্ষ মহোদয়, আজি আমি সামাজিক মাধ্যমৰ কথা যদি কবি যাওঁ, বহু সিদিনাৰ কথা, আমি অসমীয়া আমাক নামাৰিব কৈ তেজাল দুটা অসমীয়া ডেকা ল'ৰাই কান্দিছিল। গুৱাহাটীৰ পৰা দুগৰাকী শিল্পী কাৰ্বি আংলং জিলাৰ কাংটিলাংচু জলপ্ৰপাতত যেতিয়া ফুৰিবলৈ আহিছিলে, তেতিয়া সামাজিক মাধ্যমৰ উৰা বাতৰি যেতিয়া প্ৰচাৰ হৈছিলে, তেতিয়া মানুহে এই জলপ্ৰপাতৰ স্থানীয় মানুহে তেওঁলোকক মৰিয়াই হত্যা কৰিছিলে, আৰু যেতিয়া আমাৰ স্থানীয় অসমীয়া ল'ৰা তেজাল ডেকা ল'ৰা কান্দিছিলে, আমি অসমীয়া আমাক নামাৰিব। মাননীয় অধ্যক্ষ মহোদয়, এই সামাজিক মাধ্যম যেতিয়া এনেকুৱা আমাক অৱদান দিয়ে, তেতিয়াই এই বিধেয়কখনৰ নৱপ্ৰজন্মৰ কাৰণে অভিশাপ স্বৰূপ, তেতিয়াই বিধেয়কখনৰ বিৰুদ্ধে কৰিবলৈ বাধ্য হওঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি যদি জীৱকুলৰ প্ৰভাৱ যদি চাবলৈ যাওঁ, এই যিটো আমি মোবাইল ফোনৰ যিটো ইন্ধন স্বৰূপ ইণ্টাৰনেট, অৰ্থাৎ এণ্টিনা বা যিকোনো ৰেডিঅ' ফ্ৰিকুৱেঞ্চি, অৰ্থাৎ মানুহৰ কাৰণে বেয়া, নহয় মাননীয় অধ্যক্ষ মহোদয়, জীৱকুল পৰিৱেশ পৰিস্থিতিৰ কাৰণে অতিকৈ বেয়া। আৰু ইয়াতকৈ বেছি হ'ল নৱপ্ৰজন্ম, অৰ্থাৎ নৱপ্ৰজন্মৰ যিটো কোমল যিটো ব্ৰেইন, কোমল যিটো মগজু শৰীৰ, এইটো প্ৰভাৱ পেলায়। মাননীয় অধ্যক্ষ, এইটো মই কোৱা কথা নহয়, এইখিনি কথা পণ্ডিতসকলে আমাক কৈ থৈ গৈছে। মাননীয় অধ্যক্ষ মহোদয়, আমি আজি যিটো আমি চনত বসবাস কৰি আছোঁ আধুনিক সমাজ, এই সমাজত যেতিয়া আমাৰ বিৰোধীৰ সপক্ষৰ দলপতিয়ে কৈছে যে মোবাইলে আমাক সহায় কৰিছে, ৰোগী বচাবলৈ সহায় কৰিছে, মই বিৰোধী দলপতি আপোনাৰ জৰিয়তে অধ্যক্ষ মহোদয়, মই বিৰোধী দলপতিক কওঁ, মোবাইলে আমাক সহায় কৰা নাই, মোবাইলে আমাক ৰোগীহে বনাইছে। মোবাইলে যেতিয়া আমি ডাটাবিলাক চাওঁ, পাবজি নগাঁৱত এটা ঘটনা, সিদিনাৰ ঘটনা, পাবজি খেলিব নোৱাৰি 10 বছৰীয়া ল'ৰা এটা, ক্লাছ 5ত পঢ়া ল'ৰা এটা ৰেলত পৰি আত্মহত্যা কৰিছে, এইটো অকল মোবাইলৰ কাৰণে। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে বিৰোধীসকলক চৰকাৰী পক্ষক কৈ দিব বিচাৰোঁ, মোবাইলে আমাক সহায় কৰা নাই, মোবাইলে আমাক ৰোগীহে বনাইছে। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে চৰকাৰী পক্ষক জনাই দিলে ভাল পাম যে আমাৰ য়ংগেষ্ট IPS অফিচাৰ অফ ইণ্ডিয়া ছাফিন হাছানে এটা কথা কৈছিল যে মোবাইল ব্যৱহাৰ কৰি, ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি কোনেও আজিলৈ IAS IPS হ'ব পৰা নাই, অৰ্থাৎ UPSC ক্ৰেক কৰিব পৰা নাই। যদি কোনোবাই হৈছে, সেয়া কিতাপত। মাননীয় অধ্যক্ষ মহোদয়, এই বিধেয়কখন সম্পূৰ্ণৰূপে আমাৰ নৱপ্ৰজন্মৰ ভাল নহয়, হাৰ্মফুল, ক্ষতিকাৰক। এই বিধেয়কখন চৰকাৰী পক্ষৰ নেতাসকলে, সদস্যসকলে যাতে এই বিধেয়কখন সদনত কৰ্তন কৰে, আৰু যদি কোনো কৰ্তন নকৰে, ইয়াৰ মানৱ জাতিৰ কাৰণে ভুল হৈ থাকিব। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়।